জিনিয়াছ নাম শুনিলে আমাৰ পৃথিৱীৰ সকলোতকৈ মহান সাইণ্টিষ্ট এলবাৰ্ট আইনষ্টাইনৰ নাম মনত আহে, যাক পৃথিৱীৰ সকলোতকৈ মহান ব্যক্তি হিচাপে জনা হয়। তেওঁ ইমানেই জিনিয়াছ আছিল যে 14 মাৰ্চ তেওঁৰ বাৰ্থডে দিনা জিনিয়াছ ডে হিচাপে পালন কৰা হয়। আজি আপুনি ভিডিঅ'টো পুৰা চাব। আজি এলবাৰ্ট আইনষ্টাইনৰ বিষয়ে 15টা এনেকুৱা আপুনি ফেক্টছবিলাক গম পাব, যিটো শুনি আপুনি বহুত আচৰিত হ'ব আৰু আপুনি বহুত কথা শিকিবলৈ পাব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 15, যোনটো বছৰত গ্ৰেট সাইণ্টিষ্ট গেলিলিঅ' গেলিলিৰ ডেথ হৈছিল, সেই বছৰত ছাৰ আইজাক নিউটনৰ জন্ম হৈছিল। আৰু যোনটো বছৰত গ্ৰেট সাইণ্টিষ্ট জেমছ মেক্সৱেলৰ ডেথ হৈছিল, সেই বছৰটোত গ্ৰেট সাইণ্টিষ্ট এলবাৰ্ট আইনষ্টাইনৰ জন্ম হৈছিল। নাম্বাৰ 14, আইনষ্টাইনৰ লগত বহুতো ষ্টুডেণ্টছবোৰ লগ পাব আহিছিল আৰু সিহঁতে আইনষ্টাইনৰ লগত বহুতো ছাকচেছৰ ফৰ্মুলাবোৰ সুধিছিল। এদিন এনেকৈয়ে আহি তেওঁক এজনে সুধিলে যে আজি আপুনি বহুত ছাকচেছফুল, আপোনাৰ গুণবোৰ গাই মানুহ ভাগৰি নপৰে। আপুনি মোক কওক যে ছাকচেছৰ ছিক্ৰেট ফৰ্মুলা কি? মহান মানুহ হোৱাৰ মূল মন্ত্ৰ কি? এই কথাত ছাৰ আইজাক নিউটনে উত্তৰ দিলে যে লগন। ইয়াতে আমি বুজিব পাৰোঁ যে যদি আমি কিবা কাম লগন দি কৰোঁ তেনেহ'লে আমি নিশ্চয় ছাকচেছ হ'ম। তেওঁ ইমান জিনিয়াছ হোৱাৰ পিছতো তেওঁৰ য়াদদাস্ত কমজোৰ আছিল। তেওঁৰ নাম, নাম্বাৰ, তাৰিখবোৰ মনত নাৰাখিছিল, আনকি তেওঁৰ নিজৰ নম্বৰো তেওঁ গম নাপাইছিল। তেওঁৰ য়াদদাস্তৰ বিষয়ে আমি ইয়াতে গম পাব পাৰোঁ যে এদিন তেওঁৰ লগৰ সহকৰ্মীয়ে তেওঁৰ নাম্বাৰ খুজিছিল। তেওঁৰ নাম্বাৰ খোজাত আইনষ্টাইনে তেওঁৰ ডায়েৰীৰ পৰা চাই তেওঁক নাম্বাৰ ক'লে। সেইটো দেখি সহকৰ্মীয়ে ক'লে যে আপুনি ইমান ডাঙৰ সাইণ্টিষ্ট, ইমান জিনিয়াছ হৈও আপুনি নিজৰ নাম্বাৰটো নাজানেনে? তেতিয়া আইনষ্টাইনে উত্তৰ দিলে যে এই কথাটো মই কিয় মনত ৰাখিম, যিটো মই নিজৰ ডায়েৰীত চাওঁতেই গম পাই যাম। নাম্বাৰ 12, তেওঁৰ য়াদদাস্তৰ লগত জোৰা আৰু এটা বহুত মজাদাৰ কথা কওঁ। এদিন তেওঁ ট্ৰেইনেৰে ক'ৰবাত গৈ আছিল। সেই সময়ত কণ্ডাক্টৰে সকলোৰে টিকেট চাই আহি আছিল। সেই কণ্ডাক্টৰজন আইনষ্টাইনৰ ওচৰত আহিল আৰু আইনষ্টাইনৰ পৰা টিকেট খুজিলে। তেতিয়া আইনষ্টাইনে টিকেটখন নিজৰ পকেটত খুজিব ল'লে। টিকেট পকেটত নাপাই তেওঁ নিজৰ ছুটকেছত চেক কৰিব ল'লে, বাট তেওঁ টিকেট ছুটকেছতো নাপালে। কণ্ডাক্টৰে আইনষ্টাইনক বহুত ভালকৈ চিনি পাইছিলে। তেওঁ ক'লে, যদি আপোনাৰ টিকেট হেৰাই গ'ল তেন্তে টেনশ্যন কৰিব নালাগে, বিশ্বাস আছে আপুনি টিকেট নিশ্চয় লৈছে। ইমানটো কৈ কণ্ডাক্টৰজনে বেলেগৰ টিকেটটো চেক কৰিবলৈ ধৰিলে। কিন্তু যেতিয়া সি দেখিলে যে আইনষ্টাইন তেতিয়াও তেওঁৰ টিকেটবোৰ বিচাৰি আছিল, তেতিয়া কণ্ডাক্টৰজন তেওঁৰ ওচৰত আহিলে যে আপুনি চিন্তা নকৰিব, আপোনাৰ পৰা কোনেও টিকেটবোৰ নিবিচাৰে। তেতিয়া আইনষ্টাইনে যি উত্তৰ দিলে সেইটো শুনি কণ্ডাক্টৰজনো আচৰিত হৈ গ'ল। আইনষ্টাইনে ক'লে যে সেইটো কথা ঠিকেই আছে, কিন্তু টিকেট নোহোৱাকৈ মই গম কেনেকৈ পাওঁ যে মই গৈ ক'ত আছোঁ? আপুনি আইনষ্টাইনৰ য়াদদাস্তৰ কথা ইয়াতে গম পাব পাৰে। নাম্বাৰ 11, আইনষ্টাইন চুলি কাটা ভাল পোৱা নাছিল আৰু তেওঁৰ চুলিক সদায় কংঘী নকৰাকৈ ৰখা হৈছিল। তেওঁ য'তো গৈছিল তেওঁৰ চুলি কেতিয়াও কংঘী কৰি মিলোৱা নাছিল। তেওঁ কংঘী কৰি চুলিবোৰ মিলোৱা বেয়া পাইছিল। আৰু যদি আজিৰ সময়ত দেখা যায় তেন্তে আইনষ্টাইনৰ বিনা কংঘী কৰা চুলিত জিনিয়াছ হেয়াৰষ্টাইল হিচাপে দেখা যায় বা জিনিয়াছ হেয়াৰষ্টাইল ৰূপত চোৱা হয়। নাম্বাৰ 10, আইনষ্টাইন ইমান ডাঙৰ সাইণ্টিষ্ট হোৱাৰ উপৰিও তেওঁ কাৰ চলাব নাজানিছিল আৰু তেওঁ সমুদ্ৰ যাত্ৰাবোৰ কৰিব বৰ ভাল পাইছিল, কিন্তু তেওঁ সাঁতুৰিব নাজানিছিল। নাম্বাৰ 9, আপুনি জানি আচৰিত হ'ব যে সৰুতে আইনষ্টাইনক মন্দবুদ্ধি ল'ৰা বুলি কোৱা হৈছিল। এটা টিচাৰে ইমানো কৈছিল যে এই ল'ৰাই ফিউচাৰত একো কৰিব নোৱাৰে। কিন্তু পিছত গৈ আইনষ্টাইনে ইমান ডাঙৰ সাইণ্টিষ্ট তথা পৃথিৱীৰ সকলোতকৈ জিনিয়াছ ব্যক্তি হৈ টিচাৰক ৰং প্ৰুফ কৰি দেখুৱাই দিলে। নাম্বাৰ 8, আইনষ্টাইন সৰুৰে পৰা পঢ়াত ইমান ভাল নাছিল, সেইকাৰণে সকলোৱে তেওঁক মন্দবুদ্ধি ল'ৰা বুলি মাতিছিল আৰু এদিন মেথছৰ টিচাৰে তেওঁক লেজি ডগ বুলিও মাতিছিল। কিন্তু ইমানখিনি হোৱাৰ উপৰিও তেওঁৰ ফেভৰেট ছাবজেক্ট মেথছ আছিল। নাম্বাৰ 7, 4 বছৰলৈকে তেওঁ কথা পাতিব পৰা নাছিল। এদিন তেওঁ পেৰেণ্টছৰ লগত খানা খাব বহিছিল আৰু তেওঁ হঠাতে ফাৰ্ষ্ট টাইম মুখৰ পৰা মাত উলিয়ালে আৰু তেওঁ প্ৰথমে মুখৰ পৰা মাত মাতিলে যে চুপ কিমান গৰম আছে। তেওঁৰ হঠাতে কথা কোৱা শুনি ফেমিলিৰ লগতে বহুতো মানুহ আচৰিত হ'ল। নাম্বাৰ 6, আপুনি জানেনে 5 বছৰৰ হওঁতে আইনষ্টাইনক ছায়েন্সৰ ওপৰত ইণ্টাৰেষ্ট বহিছিল। আইনষ্টাইনক ছায়েন্সৰ ওপৰত ইণ্টাৰেষ্ট তেতিয়া হ'ল যেতিয়া তেওঁ 5 বছৰৰ আছিল আৰু তেওঁৰ দেউতাকে তেওঁক এটা কম্পাছ লৈ দিছিল। তেওঁ এই কথাত আচৰিত আছিল যে কোনটো শক্তিয়ে মিডিল পইণ্টক এটা ডাইৰেকশ্যনত ৰাখে। বাছ ইয়াৰ পৰাই তেওঁৰ ছায়েন্সৰ ওপৰত বহুতো ইণ্টাৰেষ্ট আহিব ধৰিল। নাম্বাৰ 5, আমেৰিকাৰ বিশ্ববিখ্যাত টাইমছ মেগাজিনে 1999ত এলবাৰ্ট আইনষ্টাইনক পাৰ্চন অফ দ্য চেঞ্চুৰী, 20ৰ শতিৰ সকলোতকৈ মহান ব্যক্তি আখ্যা দিছিল।
নাম্বাৰ 4 আপুনি এই কথা জানি আচৰিত হ'ব যে 1950 চনত আইনষ্টাইনক ইজৰাইল দেশৰ ৰাষ্ট্ৰপতি হ'বলৈ অফাৰ আহিছিল আৰু তাৰোপৰি তেওঁক সেই অফাৰটো ৰিজেক্ট কৰি দিছিল আৰু সেই অফাৰটো ৰিজেক্ট কৰি তেওঁ কৈছিল যে তেওঁ পলিটিক্সৰ কাৰণে বনা নাই, তেওঁ ছায়েন্সৰ কাৰণেহে বনিছে, মানে তেওঁৰ জন্ম হোৱাৰ উদ্দেশ্যই ছায়েন্স হয়। আপোনালোকৰ প্ৰিয় ছাইণ্টিষ্ট কোন বা ফেভৰেট ছাইণ্টিষ্ট কোন? আপোনালোকৰ বহুতৰে ফেভৰেট ছাইণ্টিষ্ট আইনষ্টাইন হয় চাগৈ, কিন্তু আপুনি জানেনে আইনষ্টাইনৰ ফেভৰেট ছাইণ্টিষ্ট কোন? যদি আপুনি নাজানে তেতিয়াহ'লে এতিয়া আপুনি জানিব। আইনষ্টাইনৰ ফেভৰেট ছাইণ্টিষ্ট হ'ল গেলিলিঅ' গেলিলি। নাম্বাৰ 2 আপুনি জানেনে এলবাৰ্ট আইনষ্টাইন নিজৰ অট'গ্ৰাফৰ কাৰণে $5 লৈছিল আৰু যদি ক'ৰবাত স্পীচ দিবলৈ মাতে বা স্পীচ দিবলগীয়া হয় তেনেহ'লে এটা জাগাত স্পীচ দিয়াত $1000 লৈছিল আৰু তেওঁক সেই টকাখিনি লৈ কিনে চেৰিটিত দি দিছিল। ফেক্ট নাম্বাৰ 1 কোৱাৰ আগতে মই কৈ দিওঁ যে যদি আপুনি এই পাৰ্টটোৰ ছেকেণ্ড পাৰ্টটো বিচাৰে তেনেহ'লে আপুনি কমেণ্ট কৰিব, মই ছেকেণ্ড পাৰ্টটো বনাম। আৰু এটা কথা, মোৰ এই চেনেলটো নতুন হৈছে, আপোনালোকে এই চেনেলটো ফাৰ্ষ্ট টাইম চাই আছে চাগৈ, তেনেহ'লে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, ভিডিঅ'টো লাইক কৰি দিয়ক আৰু এই ভিডিঅ'টো বহুত মানুহৰ লগত শ্বেয়াৰ কৰক যাতে মানুহবোৰে আইনষ্টাইনৰ বিষয়ে আৰু বহুতো কথাবিলাক জানিবলৈ পাওক। আৰু আপোনালোকক কিবা সুধিবলৈ হ'লে আপুনি কমেণ্ট কৰিব পাৰে, মই ৰিপ্লাই দিওঁ। নাম্বাৰ 1 আপুনি জানেনে আইনষ্টাইনৰ মৃত্যুৰ পিছত ডক্টৰ থমাছ হাৰ্ভেয়ে আইনষ্টাইনৰ ফেমিলিক নোসোধাকৈ তেওঁৰ দিমাগক ৰিচাৰ্চৰ কাৰণে উলিয়াই দিছিল আৰু এই কামৰ বাবে থমাছ হাৰ্ভেক নকৰিৰ পৰা উলিয়াই দিছিল, কিন্তু পিছত তেওঁ ক'লে যে তেওঁ মাত্ৰ ৰিচাৰ্চৰ কাৰণে এইটো কাম কৰিছিল আৰু তেওঁ প্ৰমিছ কৰিছিল যে তেওঁ আইনষ্টাইনৰ দিমাগৰ ওপৰত ৰিচাৰ্চ কৰিব আৰু এই ৰিচাৰ্চৰ সময়ত 20 বছৰলৈকে তেওঁৰ দিমাগক এটা জাৰত ৰখা হৈছিল, দিমাগৰ ওপৰত ৰিচাৰ্চ কৰা হৈছিল আৰু ৰিচাৰ্চ কৰি পোৱা গৈছিল যে তেওঁৰ দিমাগত নৰ্মেল মানুহতকৈ বেছি চেলছবিলাক আছিল আৰু এইটোৱে কাৰণ আছিল যে তেওঁৰ মাইণ্ডে নৰ্মেল মানুহতকৈ বহুতো অসাধাৰণবিলাক ভাবিছিল। বাছ আজিৰ কাৰণে ইমানেই, বাট ইয়াতে এটা ভাবিবলগীয়া কথা যে তেওঁ সৰুতে মন বুদ্ধি হোৱাৰ পিছতো ফিউচাৰত গৈ বহুত ডাঙৰ ছাইণ্টিষ্ট হ'ল আৰু পৃথিৱীৰ ভিতৰত জিনিয়াছ মানুহ হৈ দেখুৱালে আৰু পৃথিৱীত ইমানটো ডাঙৰ কাম কৰি গ'লে যে তেওঁৰ মৰাৰ পিছতো আমি আজি তেওঁৰ নামটো গম পাওঁ। চ' আজিৰ কাৰণে ইমানেই। ভিডিঅ'টো প্লিজ সকলোৰ লগত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ইনফৰমেশ্যনবিলাক পাই যাওক। চ' লগ পাম বেলেগ ভিডিঅ'ত।